পদিলে প্ৰত্যেকটো পৰিয়ালে আলু খেতি কৰা কৃষক বন্ধুসকলে এই ধৰণে কেঁচু সাৰ আৰু পচন সাৰ গোটাই আহিছে। আমি আমাৰ কৃষিমন্ত্ৰী মহোদয়ৰ লগত সংগ্ৰহ কৰি আছোঁ। এয়া কেঁচু সাৰ পচন সাৰ আদি আমাৰ উঠাই আছে। সঁচাকৈয়ে কৃষকসকল খুব আগ্ৰহী। এতিয়া সকলোৱে এই ধৰণে নিজৰ সাৰসমূহ আমাৰ গাড়ী উঠাই দিছে। আমি ফালৰ পৰা পথাৰলৈ সংগ্ৰহ কৰি লৈ যাম। এতিয়াৰ শিক্ষক তেখেতসকলেও আমাৰ এই খেতিত বিশেষভাৱে সহযোগ কৰিছে। আমাৰ হালদাৰ মহিলাসকলেও আচলতে ইয়াত সহযোগ কৰিছে। এই আলু খেতিত প্ৰতি বছৰে কৰি থাকে। এয়া আগ্ৰহী মহিলাসকলেও এয়া মানে আলু খেতিৰ কাৰণে সহযোগ আগবঢ়াইছে। এয়া আমাৰ গাঁৱৰ যুৱতীসকলেও এই মানে কৃষিকাৰ্যত জড়িত হৈছে। জানে ক'ত কি কৰি থাকে মানুহৰ স্বাভাৱিক দায়িত্ব কম বহুত মানুহৰ, বুজি পাইছা? নহয় এটাই কৰিব, দুটাই কৰিব চাইছোঁ পাৰি নেকি ওজন নাই একদম পাৰিবি মুখখন ঘূৰাইছোন। অঁ দে দাং কম যাব। আহি আমি যি ঠাইত আলু ৰোপণ কৰিম এই ঠাই পালোঁ। ইয়াত আমাৰ কৃষক বন্ধুসকলে আলু খেতিৰ বাবে ৰোপণৰ বাবে সাজু কৰি আছে। সঁচাকৈয়ে এই কৃষকসকলে খুব আগ্ৰহেৰে পুৰুষ মহিলা সকলোৱে লগ লাগি প্ৰায় 50জন কৃষকে আহি আলু তলি পাইছে। মই হঠাৎ এগৰাকী কৃষক বন্ধুক লগ পাব বিচাৰিছোঁ। কওকচোন কওক আপোনালোকে এতিয়া কি কৰিব বিচাৰিছে? আমি আজি আলু ৰোৱাৰ ব্যৱস্থা কৰিম, কাৰণ কালি আমি নৰা কটা হ'ল। এতিয়া আমি ঘৰে ঘৰে এই গোবৰৰ আমাৰ গাড়ীত গোবৰবিলাক লৈ আহিছোঁ, মানে জৈৱিক সাৰটো কেঁচু সাৰ আৰু কেঁচু সাৰ নুমাই আছে। এতিয়া কেঁচু সাৰ পচন সাৰ এইবিলাক কৃষক বন্ধুসকলে আলু তলিলৈ লৈ আহি আছে। সঁচাকৈয়ে এক নিদৰ্শনীয় কৃষক বন্ধুসকলৰ। এয়া হালধাৰ পুৰুষ মহিলা সকলো কৃষকেই নিজৰ নিজৰ কামত লাগিছে। আলু খেতি ৰোপণৰ বাবে তেখেতসকলে প্ৰথমতে আলু খেতি ডৰা নৰাবিলাক ছাইড কৰাই আছে। ইয়াৰ পিছত ইয়াত ৰোপণ কৰিব।